ফেচবুকটোৰ কাৰণে কেতিয়াবা আমি বৰ বেয়াকৈ লাজত পৰিব লগা হয় কাৰণ ফেচবুকটো খুলিলেই বেয়া ফটো বেয়া ভিডিঅ'বোৰ আহিবলৈ ধৰে ল'ৰা ছোৱালীৰ আগত বেলেগ মানুহৰ আগত আমি ফেচবুকটো খুলিব নোৱাৰোঁ বেয়া ফটো ভিডিঅ'বোৰ আহিবলৈ ধৰে এতিয়া এই বেয়া ফটো আৰু ভিডিঅ'বোৰ নাহিবলৈ কি কৰিব লাগিব ভিডিঅ'টো এটা লাইক কৰি থওক নহ'লে পিছত বিচাৰি নাপাব মই দেখুৱাই আছোঁ চাই লওক প্ৰথমে আপুনি আপোনাৰ ফেচবুকটো খুলি লওক খুলি লৈ আপোনাৰ এই 3 ডট যিটো ফটো আছে এইটো ইয়াত টাচ কৰিব টাচ কৰি এই সেটিং অপশনটো এইটো সেটিং আছে সেটিং সিম্বলটোত আপুনি টাচ কৰিব পিছত আপুনি তললৈ যাব তললৈ গৈ এইটো কন্টেন্ট প্ৰিফাৰেন্সেস বুলি কয় এইটো অপশন প্ৰিফাৰেন্সেস আছে প্ৰথমতে আছে ইয়াত টাচ এক নম্বৰতে চাওক আপুনি আছে হোৱাট ইউ সি এইটো পলিটিক্যাল কন্টেন্ট আৰু দুই নম্বৰতে আছে সেনসিটিভ কন্টেন্ট আপুনি যদি পলিটিক্যাল কন্টেন্টবোৰ যদি নোহোৱা কৰিব বিচাৰে নোহোৱা কৰিব পাৰে আৰু যদি সেনসিটিভ কন্টেন্ট যিবোৰ বেয়া ভিডিঅ' ফটোবোৰ আহি থাকে অশ্লীল ফটোবোৰ ভিডিঅ'বোৰ আহি থাকে সেইবোৰ নাইকিয়া কৰিবলৈ আপুনি 2 নম্বৰটো সিলেক্ট কৰক ইয়াত ডিফল্ট হৈ আছে শো লেছ বুলি আছে ইয়াত শো লেছ এটোত ক্লিক কৰিব ক্লিক কৰি সেভ কৰি দিব ওকে কৰি দিব এতিয়া আৰু আপোনাৰ মোবাইলত এই বেয়া ফটো ভিডিঅ'বোৰ নাহা হৈ যাব এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ